जिंदाबाद प्रमोद करो लॉन्ग लेफ्ट रजत बसुमतारी जिंदाबाद रजत बसुमतारी जिंदाबाद बहुत दिवन गुंडाने बहुत दिवन गुंडाने बहुत दिवन गुंडाने प्रमोद करो जिंदाबाद 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 प्रमोद करो जिंदाबाद 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 प्रमोद करो लॉन्ग लेफ्ट लॉन्ग लेफ्ट EPPL जिंदाबाद 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 EPPL जिंदाबाद 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 मुजीब अली अहमद जिंदाबाद 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 मुजीब अली अहमद जिंदाबाद 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 प्रमोद करो जिंदाबाद 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 रजत बसुमतारी जिंदाबाद जिंदाबाद बहुत दिवन गुंडाने रजत बसुमतारी जिंदाबाद रजत बसुमतारी जिंदाबाद खुलुमबाय रायजोफोर दिनै दंफैयो आङो जयपुरनि मा होनो फाथरसाना फाथरसालि दिनैहाय बेबायदिनो प्रमोद बर' सार फैगोन आरो बिधान सभा इलेक्सनाथ' बावथारला मावथारनायाव ने ओमफ्राय दिनैहाय माइन'रिटिफ्रा माबायदि जायो आं नोंथांमोननो भिडिअनि गेजेरजों एसे देखायनोसै बबेयाव दोनबाय स्करपिअ'जों फैदों दा थांबाय थानि ने ओमफ्राय 19 नं सिडली समस्ति हिसाबैहाय बयबो सिन्था खालामनानैहाय होदो आरो भटफोरखौहाय ने रायजो राजाफ्रा खालामदो एसे गोथौ सिन्था खालाम आरोना ओमफ्रायसो हो भटखौ दा आं दिनैहाय एसे देखायलांनोसै मानसियाथ' फैगासिनो दङ दासो जानो नागिरदों কংগ্রেসের ক্যান্ডিডেটটা জিতবো কি জিতবো কোনোদিনই কংগ্রেসের ক্যান্ডিডেট ইরু জিতবো না তাহলে ভোটটা নষ্ট হবে না একটা ভোট নষ্ট করা মানে কি হলো কাজ জিতে নেবো নাঙ্গলে জিতে নেবো একটা ভোট নষ্ট করা মানে নাঙ্গলে জিতবো তো আমরা যাতে কোনো কারো ভোট যাতে আমরা যাতে এই সমষ্টির কংগ্রেসে ভোট না দেয় তার জন্য আমি আপনাদেরকে অনুরোধ করছি আপনারা ভুল করেন না একটা কংগ্রেসে ভোট দেওয়া মানে এখানে যদি একটা ভোট কংগ্রেসে দিয়ে দেন তাহলে কিন্তু হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হওয়ার জন্য ইজি হয়ে যাব তার জন্য আপনারা এই ভুল করবেন না বলে আমি আশা করছি না করবেন না স্বাধীনতাৰ ৭৮ বছৰত বহুত ৰাজনীতি আপোনালোকে দেখিবলৈ পালে কেতিয়াবা নেশ্যনেল পাৰ্টি কেতিয়াবা ৰিজনেল পাৰ্টি কেতিয়াবা এ পাৰ্টি কেতিয়াবা বি পাৰ্টি কেতিয়াবা চি পাৰ্টি বহুত পাৰ্টি দেখিলে কিন্তু কোনো এটা পাৰ্টিয়ে শান্তিৰ কাৰণে কথা কয় নিৰাপত্তাৰ কাৰণে কথা কয় জাতি জনগোষ্ঠীৰ সমন্বয়ৰ কাৰণে কথা কয় ধৰ্মৰ কথা কয় তেনেকুৱা পাৰ্টি হয়তো আপোনালোকে দেখিবলৈ পোৱা নাছিলে মই ৰাজনীতি কৰা ব্যক্তি নহয় বহুত বছৰ মই সংগ্ৰাম কৰিছো নিজৰ জাতিৰ কাৰণে নিজৰ অঞ্চলৰ কাৰণে নিজৰ সমাজৰ কাৰণে আৰু এই সময়ত মই বড় জনগোষ্ঠীৰ কথাও দেখিছো মই মাইনৰিটিৰ কথাও দেখিছো মই কোচ ৰাজবংশীৰ সমস্যাও দেখিছো মই অসমত আৰু বড়োলেণ্ডত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ সমস্যা দেখিছো স্বাধীনতাৰ পিছত আমাৰ ভাৰতীয় নাগৰিকবিলাকে আজি সমস্যাৰ মাজত থাকিব নালাগিছিলে স্বাধীনতাৰ পিছত আমাৰ ভাৰতৰ যি ধৰ্ম যি ভাষা যি সংস্কৃতিৰ লোক নহওক কিয় কোনো এটা সমস্যাত থাকিব লগা নাছিলে আজিৰ সময়ত ভাৰতৰ ৰাজনীতিক নেতাবিলাকে নিজকে অসুৰক্ষিত অনুভৱ কৰিছে ৰাইজে অসুৰক্ষিত অনুভৱ কৰা নাই নেতাবিলাকে অসুৰক্ষিত অনুভৱ কৰিছে সেইকাৰণে আজি মই ক'বলৈ বিচাৰিছো যে চিৰাং জিলাত আমাৰ কিছুমান নেতাবিলাক ৰাতাৰাতি আমাৰ দলত আহে আৰু ৰাতাৰাতি আমাৰ দল এৰি গুচি যায় কিয় আমাৰ দলত আহে আমি নাজানো কিয় আমাৰ দলৰ পৰা ওলাই যায় সেইটো আমি নাজানো কিন্তু ৰাইজ যেনেকুৱা আছে এনেকুৱাই আছে হয়নে নহয় সেই কাৰণে এতিয়া সুযোগ পাইছে আমাক নেতা নহয় আমাক জনতা লাগে জনতা ৰাইজ নেতা নহয় জনতা লাগে আৰু এইবাৰ আপোনালোকে দেখাবলৈ পাৰিব যোৱা নিৰ্বাচনৰ উপনিৰ্বাচনত নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক যেতিয়া বাই ইলেকশ্যন হৈছিলে তেতিয়া অসমৰ বিভিন্ন বিধানসভাৰ ভিতৰত আমাৰ সিডলি সমষ্টিত নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক ৩৫,০০০ ভোটৰ ব্যৱধানত আপোনালোকে জিকাইছিলে আৰু অসমত সবচে ওপৰত আমি আছিলো হয়নে নহয় তো এতিয়া এই নিৰ্বাচন আহি আছে এতিয়াতো অসমৰ পৰিস্থিতি বহুত বেলেগ কিছুমানে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে কিছুমানে ধৰ্মক লৈ ৰাজনীতি কৰিছে কিছুমান জাতি গোষ্ঠীক লৈ ৰাজনীতি কৰিছে আৰু কিছুমানে অৰুণোদয়ক লৈ ৰাজনীতি কৰিছে হয়নে নহয় তো অৰুণোদয় দি ৰাজনীতি কৰিছে আমাৰ
তো যিসকলে অৰুণোদয় দি ৰাজনীতি কৰিছে যে আমাৰ সময়ত আমি অৰুণোদয় চাই দিছিলোঁ কোনে বিধৱা বাইদেউ আছে কোন বিয়া হোৱা নাই কোন শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম কোনে দুখীয়া মানুহ এইবিলাক বিচাৰি দিছিলোঁ এতিয়া আমাৰ চৰকাৰ নোহোৱাৰ পিছত মই শুনিছোঁ যে অৰুণোদয় কাটিবও ভাবুকি দি আছে ইয়াৰ অৰুণোদয় কাটিম তাৰ অৰুণোদয় কাটিম তাৰ অৰুণোদয় কাটিম এতিয়া আপোনালোকে কওক অৰুণোদয় দিয়া পাৰ্টি লাগে না অৰুণোদয় মানে কাটা পাৰ্টি লাগে অৰুণোদয় দিয়া পাৰ্টি লাগে না অৰুণোদয় কাটা পাৰ্টি লাগে অৰুণোদয় কাটা পাৰ্টিক জিকালে চবৰো কাটি দিব কিন্তু আমি অৰুণোদয় দিয়া পাৰ্টি যোনে পোৱা নাই তেখেতসকলক অৰুণোদয় দিয়াৰ কাৰণে কাম কৰিম আৰু অৰুণোদয় কাটাবিলাকক আপোনালোকে বিদায় দিব লাগিব যাতে গৰীব মাসকলৰ গৰীব বাইদেউসকলক দাবী ধমকি দি অৰুণোদয় দি দিওঁ বুলি ভোট আদায় কৰিবলৈ চেষ্টা কৰে ভাৰতৰ গণতন্ত্ৰ এনেকুৱা বিক্ৰী যোৱা গণতন্ত্ৰ নহয় আজি বিশ্বত কি দেখিছে আমাৰ আশে পাশে থকা দেশবিলাকত গণ্ডগোল হৈ আছে কিন্তু ভাৰতত হোৱা নাই ইয়াৰ কাৰণটো কি ভাৰত বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ আৰু ইয়াত ৰাইজে ৰজা আজি দেখিবলৈ পাব পাৱাৰ অফ কমন মেন সাধাৰণ মানুহৰ ক্ষমতা আপোনালোকে এইবাৰ দেখুৱাই দিয়ক চিৰাং জিলাত যোনে মানে মানুহক ভাবুকি দিয়ে ধমকি দিয়ে তাক ভোট দিব নালাগে ভয় কৰিব নালাগে এটা সময় আছে এই উত্তৰ অঞ্চলত বিভিন্ন ধৰণৰ হিংসা বিভিন্ন ধৰণৰ ভাবুকি আজি বোলে মানুহ মাৰিব আজি বোলে কিবা কৰিব গোষ্ঠীগত সংঘৰ্ষ ভাতৃগত সংঘৰ্ষ সেই সময়ত হৈ আছিলে যোৱা 5টা বছৰ UPPL চৰকাৰৰ দিনত কিয় ঘটনা হোৱা নাছিলে এই সময়ত ক'ত গৈছিলে গণ্ডগোল কৰা মানুহবিলাক আজি কিবা এটা হলে কয় ল এণ্ড অৰ্ডাৰ মোৰ হাতত নাই মই চিফ থাকোঁতে ল এণ্ড অৰ্ডাৰ মোৰ হাতত আছিল নেকি ল এণ্ড অৰ্ডাৰ MLA মন্ত্ৰীৰ হাতত নাথাকে ল এণ্ড অৰ্ডাৰ থাকে পুলিচৰ হাতত পুলিচে ল এণ্ড অৰ্ডাৰ ঠিক কৰিব DCয়ে কৰিব আমি মন্ত্ৰী MLA পুলিচ মিলিটাৰী ক'ব লাগে যে আইন কানুন ব্যৱস্থা ঠিক কৰক আৰু তেখেতে মিছা কথা কৈছে যে ল এণ্ড অৰ্ডাৰ মোৰ হাতত নাই বুলি পেলাই যেতিয়া কিবা এটা ঘটনা কয় তেতিয়া তৃতীয় পক্ষই কৰা বুলি কয় বদলেণ্ডত কাৰোবাৰ কিবা ঘৰ জ্বলিলে কিবা জ্বলিলে তেতিয়া কয় তৃতীয় পক্ষই কৰা আমাৰ UPPLৰ চৰকাৰৰ দিনত তৃতীয় পক্ষ ক'ত গৈছিলে পিকনিক খাব গৈছিলে নেকি তৃতীয় পক্ষ আমাৰ দিনততো তৃতীয় পক্ষ নাছিলে এইটো নিজৰ ফেলাৰ যেতিয়া নিজৰ ফেল হয় তেতিয়া এনেকা কথাবিলাক কয় লিডাৰ হলে ই দায়িত্ব ল'ব লাগিব বতাহ বৰষুণ হিংসা যি পৰিৱেশ হলেও ৰাইজক মই বাচাম ৰাইজৰ লগত থাকিম এই কথাটো ক'ব লাগিব আৰু আমি ৰাইজৰ দায়িত্ব লৈ ৰাজনীতি কৰিবলৈ আহিছো সেইকাৰণে শ্ৰদ্ধা ৰাইজ আজি উত্তৰ অঞ্চলত বহুত ৰাস্তা হ'ল দলং হ'ল নাঙল ভাঙাৰ দলঙৰ কাৰণে আমি যুঁজি আছো নাঙল ভাঙাৰ দলঙো হ'ব আইপুৱালিৰ দলং হৈ গ'ল চিৰাং জিলাৰ উত্তৰ অঞ্চলত বহুত ৰাস্তা ঘাট হ'ল এতিয়া লাহে লাহে সমস্যা সমাধান হ'বলৈ ধৰিছে প্ৰথম শান্তি লাগিছিল আমি শান্তি ঘূৰাই আনিছো নিৰাপত্তা লাগিছিল আমি নিৰাপত্তা ঘূৰাই আনিছো আজি ইহঁতে আকৌ কিছুমান জায়গাত আতংকিত কৰিছে ওদালগুৰি সমষ্টিত গাড়ী ভাঙিছে কোকৰাঝাৰ সমষ্টিত বিৰাট 30-35 খান গাড়ী ৰেলী মানুহবিলাকক আতংকিত কৰিছে কাৰণটো হ'ল নিজে ৰুলিঙত থাকি আকৌ ভয় কৰিছে ৰাইজক মানে ভয় কৰি এইবিলাক আতংকিত কৰিছে গতিকে আজিৰ সময়ত মই আপোনালোকক ক'বলৈ আহিছো ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া বহুতখিনি মাইনৰিটি মানুহক মাটিৰ অধিকাৰ দিলে ঈদগাহৰ মাটি দিলে কবৰস্থানৰ মাটি দিলে বিভিন্ন মাটিৰ অধিকাৰবিলাক দিয়া হ'ল আগৰ চৰকাৰৰ দিনত হোৱা নাছিলে আজি আমাৰ সময়ত মাটিৰ অধিকাৰ আপোনালোকে পালে ইয়াত কোনো ভোটাৰৰ গণ্ডগোল হোৱা নাই উচ্ছেদ হোৱা নাই ঘৰ জ্বলা নাই আজি এই কথাবিলাক আপোনালোকে দেখিবলৈ পাইছে কিন্তু তেখেতসকলৰ লগত এলায়েন্স যাৰ চৰকাৰ আছে অসমত সদায় আজি মাইনৰিটি দাদা ভাইসকলক বেয়া কথা কৈ গালি গালাজ কৰে মই অলপ আগতে PTI নেশ্যনেল টিভিত ইণ্টাৰভিউ লৈছে মই কৈছো যাৰ লগত আইডিঅলজি নিমিলে ইহঁতৰ লগত আমি কিয় এলায়েন্স কৰিম আৰু UPPL দলে অকল এলায়েন্স কৰি ৰাজনীতি কৰিম বুলি জন্ম হোৱা নাই
UPPL দলে কারবা লগত লগ লাগি রাজনীতি কৰিম বুলি জন্ম হোৱা নাই UPPL দল জন্ম হৈছে বড়োলেণ্ডৰ 35 লাখ জনগণক শান্তি সম্প্ৰীতি ন্যায় আৰু অধিকাৰ দিবলৈ UPPL দল জন্ম হৈছে সরকার চেঞ্জ করার লগে লগে মদ ভাং জুয়া সিন্ডিকেট মারা মারি এইটু কি দেশ গড়িব পাৰিব সমাজ গড়িব পাৰিব আমার দিনত আমি 150 জনতকে অধিক ডক্টর বনালো 150 জনতকে অধিক ইঞ্জিনিয়ার বনালো 100 জনতকে BC APSC পরীক্ষা পাস করিলে SCS আমি ভাল ভাল খেল পাতিলো সাংস্কৃতিক প্রোগ্রাম পাতিলো বিভিন্ন এটা ভাল ভাল পরিবেশ বিলাক আমি সৃষ্টি কৰিলো